নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই হাঁহৰ মাংস অমিতা আৰু আলুৰে বনাম, আপোনালোকক মই দেখাই আছোঁ। তাৰ বাবে মই লৈছোঁ এটা হাঁহ, ইয়াতে লৈছোঁ অমিতা আৰু আলু, আৰু ইয়াতে লৈছোঁ মছলা, আদা নহৰু জলকীয়া, আৰু মই কেইটামান ইয়াতে পিঁয়াজ কাটি দিছোঁ। সোৱাদৰ বাবে আপোনালোকে দিবও পাৰে নিদিবও পাৰে। হাঁহৰ মাংস যিহেতু চৌকাত বনালে বেছি সোৱাদ হয়, তাৰ বাবে মই আজি চৌকাতে বনাম। ইয়াতে তেল দিছোঁ, কেইবাটামান তেজপাত দিছোঁ। তাৰ বাবে কাটি থৈ দিয়া মই পিঁয়াজো অকণমান দিম। পিঁয়াজখিনি প্ৰায় ৰঙা হৈ গৈছে, মই ইয়াতে অকণমান মছলা দিম। এইখিনি অলপ টাইম ভাজি ল'ম। এইখিনি যেতিয়া অকণমান ৰঙচুঙো হ'ব, তেতিয়াই মই মাংসখিনি ইয়াতে দি দিম। হাঁহৰ মাংস গেছত বনালে বেছি টেষ্ট নহয়, তাৰ বাবে মই হাঁহৰ মাংস চৌকাতে বনাই ভাল পাওঁ। মছলাখিনি প্ৰায় ৰঙা হৈছে, আৰু মই কিছুমান মছলা অলপ থৈ দিছোঁ, সেইখিনি মই পিছত যোগ কৰি দিম। ইয়াতে এতিয়া ৰঙা হৈছে, মাংসখিনি দি দিম। এতিয়া সোৱাদ হয়নে নহয় এইটো নাজানো, কিন্তু বনাব চেষ্টা কৰিম ধুনীয়াকৈ খোৱাৰ কাৰণে। আলু পিঁয়াজখিনি অকণমান পিছত দি দিম। চাওকচোন, ইমান ধুনীয়া হৈছে, টেষ্টি। খাব মন গৈছে নেকি আপোনালোকৰ? ধুনীয়া মাংস দেই, ৰঙা। এতিয়া মই আলুখিনি যোগ কৰি দিম। এতিয়া বাকী থকা মছলাখিনিও দি দিম ইয়াতে মই।